নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো ৰিয়ান 360 ইউটিউব চেনেলৰ পৰা। আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ হৈ যোৱা 31/10/2021 তাৰিখৰ অসম টেটৰ অসমীয়া বিষয়ৰ কেইটামান প্ৰশ্ন উত্তৰ। আশা কৰোঁ আপোনালোকৰ আজিৰ পৰীক্ষাটো ভালে হৈছে, কিয়নো আজিৰ পৰীক্ষাটো বহুতেই ইজি হৈছিলে। মই ইয়াত যিকেইটা প্ৰশ্ন লৈ আহিছোঁ তাৰ উত্তৰবিলাকৰ লগত আপোনালোকৰ উত্তৰবিলাক মিলাই চাব আৰু কিমানটা প্ৰশ্নৰ আপোনালোকে উত্তৰ কৰিব পাৰিছে আপোনালোকে জানিব পাৰিব। লগতে যিকেইটা প্ৰশ্ন বাকি আছে সেইকেইটা প্ৰশ্নৰ যদি আপোনালোকে কমেণ্টছ বক্সত জনাই দিয়ে, মই সেইকেইটা প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজি প্ৰথম প্ৰশ্ন এনেকুৱা এটা প্ৰশ্ন আহিছিলে, অসমীয়া ভাষাত উপভাষা কেইটা? ইয়াৰ সঠিক উত্তৰ হ'ব অসমীয়া ভাষাত উপভাষা হৈছে দুটা। এটা হৈছে উজনিৰ উপভাষা, আনটো হৈছে নামনিৰ উপভাষা। আৰু এটা প্ৰশ্ন আহিছিলে, বিশুদ্ধ অসমীয়াত লিখা গ্ৰন্থখনৰ নাম কি? আমি পাইছিলোঁ নিবাস অসমীয়া ভাষাৰ পুথি হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত, শুদ্ধ উত্তৰ। আৰু এটা প্ৰশ্ন আহিছিলে, অসমীয়া ভাষাটো কোনটো পৰিয়ালৰ ভাষা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতীয় ইউৰোপীয়। আপোনালোকে এইটো পাইছে ইণ্ডো ইউৰোপীয় বুলি, ইণ্ডো মানে ভাৰতীয় আৰু ইউৰোপীয়। তাৰ পিছৰ প্ৰশ্ন, জোনাকী যুগৰ ত্ৰিমূৰ্তি এনেকুৱা এটা প্ৰশ্ন আহিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা। হেমকক কিমান চনত প্ৰকাশ হয়? প্ৰশ্নটো আহিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1900 চনত হেমকক প্ৰকাশ হৈছিল। 6 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ নাটৰ সংখ্যা কেইটা? শংকৰদেৱৰ নাটৰ সংখ্যা, ইয়াৰ শুদ্ধ উত্তৰ 6টা। 7 নম্বৰ প্ৰশ্ন, অন্তৰীপ কাৰ ৰচনা? অন্তৰীপ আৰু ৰম্যভূমি ভৱেন্দ্ৰ নাথ শইকীয়াৰ ৰচনা। আপোনালোকে জানে, সকলোৰে শুদ্ধ হৈছে চাগে, ভৱেন্দ্ৰ নাথ শইকীয়া। পিছৰ প্ৰশ্ন, দেৱী গ্ৰন্থখনৰ স্ৰষ্টা কোন? এইটো এটা প্ৰশ্ন আহিছিলে। ইয়াৰ সঠিক উত্তৰ হৈছে দেৱী গ্ৰন্থখনৰ স্ৰষ্টা নিৰ্মল প্ৰভা বৰদলৈ। চুটিগল্পৰ জনক, অসমীয়া চুটিগল্পৰ জনক প্ৰশ্ন আহিছিলে। সঠিক উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। ভানুমতী উপন্যাসৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভানুমতী আৰু লাহৰী উপন্যাস ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। ৰঙা কৰবীৰ ফুল কাৰ ৰচনা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰঙা কৰবীৰ ফুল হেম বৰুৱাৰ ৰচনা। জগত যোগ জননী শুদ্ধ সন্ধি, এয়া হৈছে জগত জননী, শুদ্ধ উত্তৰ জগত জননী। বিশিষ্ট হৰধ্বনি আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা, অসমীয়াত বিশিষ্ট হৰধ্বনি আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা কেইটা? ক্ৰমে 8টা আৰু 21টা। ইয়াৰ শুদ্ধ উত্তৰ। নিৰ্দিষ্টবাচক প্ৰত্যয় হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে মানুহগৰাকী। শুদ্ধ বাক্যটো শ্ৰদ্ধেয় ৰাইজ, ইয়াৰ শুদ্ধ উত্তৰ। তলৰ কোনটো স্ত্ৰী পুৰুষত অশুদ্ধ ৰূপ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেমনি। নেক্সট প্ৰশ্ন, এছামিছ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কাৰ ৰচনা? বাণীকান্ত কাকতি, ইয়াৰ শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্ন, ভাষা শিক্ষণৰ কৌশলৰ শুদ্ধ ক্ৰম? শ্ৰৱণ, কথন, পঠন আৰু লিখন, ইয়াৰ শুদ্ধ ক্ৰম। নেক্সট প্ৰশ্ন, অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে সৰ্বপ্ৰথমে কোনে কৈছিল? প্ৰশ্নটো ভালদৰে মই পোৱা নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাগে গ্ৰিয়াৰচন। আপোনালোকে মিলাই ল'ব। লগতে বাকী থকা প্ৰশ্নকেইটা আপোনালোকে কমেণ্টছত জনাই দিব, মই তাৰ সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।